নেইল কাটাৰ। পত্নীয়ে ক'লে, কাইলৈৰ পৰা বিদিশা স্কুললৈ যাব। তাইৰ নখবোৰ বৰ বেয়াকৈ বাঢ়িছে, নখবোৰ কাটিব লাগিব। অফিচৰ পৰা আহোঁতে নেইল কাটাৰ এটা আনিব। এৰা, ছোৱালীজনীৰ নখবোৰ সঁচাকৈ বাঢ়ি আহিছে। অফিচৰ পৰা ওলাই পোনে পোনে দোকান এখনত সোমালোঁ আৰু নেইল কাটাৰটো কিনি পকেটত ভৰাই ঘৰমুৱা চিটি বাছত উঠিলোঁ। বাছৰ যাত্ৰীবোৰৰো নখবোৰ বাঢ়ি আহিছে। তেওঁলোকে বাৰু নেইল কাটাৰ এটা কিনিছেনে? বাছৰ ড্ৰাইভাৰটোৱে গাড়ী চলাইছে নখেৰে আৰু কণ্ডাক্টৰজনে নখেৰে হিচাপ কৰিছে খুচুৰা পইচা। এজন যাত্ৰীয়ে খিৰিকীৰে তাৰ দীঘল নখবোৰ বাহিৰলৈ উলিয়াই দিছে আৰু পলকতে আকাশত উৰি থকা বগা বগলীজাকৰ কেইটামান খামুচি আনি বেগত ভৰাই থলে। বগলীকেইটাই ধপ ধপাই থাকি তাৰ বেগৰ ভিতৰত শান্ত হৈ পৰে। যাত্ৰীজনে পকেটৰ ৰুমাল উলিয়াই হাতৰ তেজবোৰ মচিলে আৰু চিকচিকীয়া শানিত নখবোৰ পকেটত সোমোৱাই থলে। কিন্তু ক'ব নোৱাৰাকৈ তাৰ বেগৰ ভিতৰৰ পৰা বৈ আহিছে তেজ আৰু মোৰ দুই ভৰিৰ জোতাৰ মাজেৰে বিয়পি পৰিছে। তেজত তিতিছে সমস্ত গাড়ীখন। মই তিতিছিলোঁ ঘামত। ঘামত তিতিছিল মোৰ ছালৰ তলৰ তেজ। মোৰ পকেটত থকা নেইল কাটাৰটো মই খুব জোৰে খামুচ মাৰি ধৰিছিলোঁ। ৩ নম্বৰ গেট ওলাই আহক। যাত্ৰীৰ লিক লিকাই থকা নখবোৰৰ পৰা গা বচাই বোবাৰ দৰে কোনো কথা নোকোৱাকৈ নামিছিলোঁ বাছৰ পৰা। সঁচাকৈ মানুহৰ নখবোৰ বাঢ়ি আহিছে। মই নেইল কাটাৰটো জোৰকৈ খামুচ মাৰি ধৰি যিমান পাৰি বেগাই খোজ কাঢ়িছোঁ। পদূলিতে খেলি আছে বিদিশা। এয়া কি খেলিছে তাই? মই হৈ পৰিলোঁ জোৰৰ পোহৰত থৰ হোৱা মাছ। তাইৰ নখবোৰ ক্ৰমে ক্ৰমে দীঘল হৈ গৈ আছে, দীঘল হৈ গৈ আছে। এটা সময়ত তাইৰ এখন হাতৰ নখবোৰ হৈ পৰিল বুলডজাৰ এখনৰ তীখাৰ সাঁতোৰা আৰু সেই সাঁতোৰাৰে তাই হিৰোশ্বিমা আৰু নাগাচাকিৰ অতলত থকা লাওখোলাবোৰ খামুচি আনিছে খেলিবলৈ। আনখন হাতৰ তীখাৰ সাঁতোৰাই পোখৰাণৰ ছাইবোৰ তুলি আনি লাওখোলাৰ মূৰত ঢালিছে আৰু লগৰ সমনীয়াক মাতিছে, আহা আহা সভ্যতা সভ্যতা খেলো। মই হাতত সাৰে ভৰিত সাৰে গৈ তাইক গবা মাৰি ধৰিলোঁ আৰু পকেটৰ পৰা হাউট কৰে নেইল কাটাৰটো উলিয়াই নিমিষতে কাটি পেলালোঁ তাইৰ নখবোৰ। তাই কেতিয়াও আৰু সভ্যতা সভ্যতা খেলিব নোৱাৰিব। কাৰণ কাইলৈৰ পৰা তাই স্কুললৈ যাব আৰু তাইৰ পঢ়া মেজৰ ড্ৰয়াৰত থাকিব এটা নেইল কাটাৰ, যি হ'ব তাইৰ বাবে প্ৰাথমিক পাঠ।